সাধাৰণতে এটা বদনাম আছে যে চৰকাৰী বিদ্যালয়সমূহত যি অভিভাৱক সভা খুব কম হয় বা মানে হ'লেও সফল নোহোৱা যেন প্ৰতিনিয়ত হয়। কিন্তু আজি দেখা গৈছে গোৱামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এখন অভিভাৱক সভা অনুষ্ঠিত কৰা হৈছিল ক্লাছ 10ম শ্ৰেণী, আৰু তাত অভিভাৱকসকলে পূৰ্ণ সহযোগ আগবঢ়াইছে। বিশেষকৈ কি হয়, শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ, অকল ছাত্ৰ ছাত্ৰী বা শিক্ষকেই দুটা পক্ষই কেতিয়াও পূৰ্ণ হ'ব নোৱাৰে, তাত অভিভাৱকৰ প্ৰয়োজনীয়তা খুবেই গুৰুত্বপূৰ্ণ নহয় ছাৰ। আৰু আজি যি সভাত যথেষ্টকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অভিভাৱকসকলে পূৰ্ণ সহযোগ আগবঢ়াইছে। তেওঁলোকে ঘৰতো যথেষ্ট যত্ন ল'ব আৰু এনে পদক্ষেপে নিশ্চয়কৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইতিমধ্যে অভিভাৱক সভা অনুষ্ঠিত হৈ গৈছে আৰু মিছন 2022 আমাৰ 100জন ফাৰ্ষ্ট ডিভিজন, মিছন 2022 and 23 100 ফাৰ্ষ্ট ডিভিজন এই বিদ্যালয়ৰ পৰা আমি কামনা কৰিছোঁ। আশা কৰিছোঁ সকলোৰ সহযোগিতাত এই প্ৰচেষ্টা আমাৰ সুকলমে উত্তীৰ্ণ হ'ব পাৰিম। আৰু এটা কথা যে আমাৰ ল'ৰা ছোৱালীয়ে পাছ কৰি গুচি যায়, অকলে বিদ্যালয়ৰ খাতাত থাকি যায় তেওঁলোকৰ নাম মাৰ্কশ্বিট দিয়াৰ সময়ত, কিন্তু এবাৰ আমাৰ যিখন মেগাজিন উলিয়াবৰ সিদ্ধান্ত লোৱা হৈছে তাত তেওঁৰ নাম খোদিত হৈ থাকিব। আপুনি এষাৰ বক্তব্য আগবঢ়াওক। নমস্কাৰ। আজি ছাৰে যিটো পদক্ষেপ লৈছে এইটো বৰ প্ৰশংসনীয় পদক্ষেপ, কাৰণ আমাৰ আপুনি উল্লেখেই কৰিছিলে যে আমাৰ প্ৰাইভেট স্কুলবিলাকত এইবিলাক সঘনে হৈ থাকে, কিন্তু চৰকাৰী স্কুলত এইবিলাক নহয়। কিন্তু এই কথাটো আজি আগৰ নিচিনা হৈ থকা নাই। আজি চৰকাৰী স্কুলবিলাকতো এনেকুৱা সঘনে অভিভাৱক মিটিংবিলাক হৈছে আৰু অভিভাৱকসকলক মানে সজাগ কৰা হৈছে, আৰু এটা ধুনীয়া পদক্ষেপ। আৰু সেই পদক্ষেপ মতে আমাৰ ছাৰে আজি এই হায়াৰ ছেকেণ্ডেৰীত যিটো পদক্ষেপ লৈছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পদক্ষেপৰ যোগেদি আমাৰ যিটো মিছন 22 100জনৰ যিটো ফাৰ্ষ্ট ডিভিজনৰ ব্যৱস্থা কৰিছে, আমি আশা কৰিছোঁ নিশ্চয় সেই ব্যৱস্থাটোত তেখেত সফল হ'ব। আপোনাৰ বক্তব্যই আমাক বহুত আনন্দিত কৰিছে। আমাৰ অধ্যক্ষ মহোদয়ক এই বিষয়ে আমি দুআষাৰ বক্তব্য ৰাখিবলৈ বুজাইছোঁ। নতুন ষ্ট্ৰেটেজি এপ্লাই কৰিব খুজিছোঁ, কেনেকৈ আমি চৰকাৰী বিদ্যালয়বিলাকক প্ৰাইভেট স্কুলতকৈ আগলৈকে লৈ যাব পাৰোঁ। তাৰ কাৰণে অভিভাৱকসকলৰ সহযোগিতা আজি মই বিচাৰিছিলোঁ, পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আৰু এই বছৰ আমি ঐক্যতানৰ এখন সুন্দৰ আলোচনী ডিচেম্বৰ মাহত উলিয়াম, তাৰ কাৰণে অভিভাৱকসকলে সহযোগিতা আগবঢ়াম বুলি মোক প্ৰতিশ্ৰুতি দিছে। ধন্যবাদ। লাগিব, যিকোনো প্ৰকাৰে পাব লাগিব। গতিকে আমি 100জন ল'ৰাক যোগান দি ফাৰ্ষ্ট ডিভিজন পোৱাই আমি জিলাখনৰ ভিতৰতে গোৱামুখ হাই ছেকেণ্ডেৰীৰ নামটো একেবাৰে উজ্জ্বল হ'ব লাগে। আমি সদায় পিছ পৰি নাথাকোঁ, কিন্তু আমিও আগুৱাব বিচাৰিছোঁ। গতিকে 100জন ল'ৰাক আমি ফাৰ্ষ্ট ডিভিজন পোৱাই, লেটাৰ মাৰ্ক পোৱাই আমি স্কুলখনৰ নামৰ লগতে ল'ৰা ছোৱালীৰ নাম উজ্বলাই আমি অঞ্চলটো এটা ভাল নাম আনিব লাগে। এই কথাখিনিৰ কাৰণে আপোনালোকক মাতি পঠিয়াইছে, আলোচনা হৈছে, ক্লাছ পাতি হৈছেনে নাই, যি খৰচ হয় পঢ়া পাতিত মনোযোগ দিব পাৰিছেনে নাই, সেই কথাখিনি আমাক জনাব। আৰু তেতিয়াহে আমি সেই ল'ৰাজনৰ বিষয়ে ভালকৈ গম পাম, সেই কিহত পিছ পৰি আছে, কোনখিনি বিষয়ত আগুৱাব লাগিব, ক'ত বেছিকৈ চেষ্টা কৰিব লাগিব, জোৰ দিব লাগিব, সেই কথাখিনি আমি গম পাই যাম। আৰু তেতিয়া নিশ্চয় আমি যিটো আশা কৰিছোঁ সেই আশা কৰা আমি উপনীত হ'ব পাৰিম বুলি ভাবিছোঁ। হয়, এইটো আমাৰ এনেই বদনাম এটা আছে যে চৰকাৰী স্কুলবিলাকত গাৰ্জেনৰ মিটিং পাতিলে মানে গাৰ্জেন উপস্থিত নাথাকে। এইটো সৰ্বব্যাপী প্ৰচলিত এটা কথা। কিন্তু আমি ইয়াতে দেখিলোঁ যে আজি যিটো সভা, এই সভাত যথেষ্ট সংখ্যক গাৰ্জেন ইয়াতে উপস্থিত আছে। এইটো এটা বৰ শুভ লক্ষণ। গতিকে আমি যিটো আমাৰ গাৰ্জেন সভাত উপস্থিত নথকা যিটো বদনাম, এই বদনামটো বোধ কৰোঁ গোগামুখ উচ্চতৰ মাধ্যমিক নহ'ব। কোনেকৈ চৰকাৰী স্কুলৰ অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰে, আৰু এইসকল অভিভাৱক এনেকৈ আজি উপস্থিত হৈছে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ স্বাৰ্থত, যাতে এটা ভাল ৰিজাল্ট কৰিব পাৰে তাৰে স্বাৰ্থত, আৰু পূৰ্ণ সহায় সহযোগ এনেদৰে আগবঢ়াইছে। বাইদেউ চহী কৰিলে ছাত্ৰ, শিক্ষক আৰু অভিভাৱক তিনিওৰে সংগমতে আমাৰ যি শিক্ষা ব্যৱস্থাৰ পূৰ্ণতা প্ৰাপ্তি হয় বুলি ক'ব পাৰি। আৰু গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ আজি এয়া। যি বদনাম আছে যে চৰকাৰী বিদ্যালয়ত অভিভাৱকসকলে পূৰ্ণ সহযোগ নকৰে, কিন্তু গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় সম্পূৰ্ণ ইয়াৰ ব্যতিক্ৰম। আৰু এনেদৰে অভিভাৱকসকল আহি আজি পূৰ্ণ সহযোগ আগবঢ়োৱা দেখিবলৈ পোৱা গ'ল। কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আগত ৰাখি আজিৰ অভিভাৱক সভাখন অনুষ্ঠিত কৰা হয়। ভাল কথা ইয়ে যে
প্ৰায় সংখ্যক অভিভাৱকেই আহি আজি পূৰ্ণ সহযোগ আগবঢ়ালে। মই এইটো কৈছোঁ যে আপোনালোকে মোবাইলটো ল'ৰা ছোৱালীক বন্ধ কৰিব, সদায় স্কুললৈ পঠোৱা এক্সাৰচাইজটো কৰিব, স্কুললৈ যাব লাগে। আৰু যদি স্কুলৰ পৰা সোনকালে গৈ পালে আপোনাৰ অভিভাৱক হিচাপে দায়িত্ব থাকিব, তই কিয় টাইমতকৈ আগত আহিব। আপোনালোকক কৈছোঁ সদায় 2টা বজাৰ পিছতহে আপোনালোকৰ ল'ৰা ছোৱালী ঘৰলৈ যাব পাৰিব। ৱেল ক্লাছ থাকক বা নাথাকক। কিছুমান ল'ৰা ছোৱালী আহি কয় মোক কম্পিউটাৰ ক্লাছ আছে, মই কওঁ নেভাৰ। কোনোবা আহি কয় মোক ইংৰাজী ক্লাছ আছে, মই কওঁ নেভাৰ। মই কিয় নেভাৰ বুলি কওঁ? মই নেভাৰ বুলি কোৱা অঞ্চলত থকা কথাটো আপোনালোকক অৱগত কৰিছোঁ। মোৰ ইয়াত যিবোৰ ইংৰাজী শিক্ষক আছে গোটেইবোৰ ট্ৰেইন শিক্ষক। এজন নজন নহয়, প্ৰায় 10জন ইংৰাজী শিক্ষক আছে। গতিকে মোৰ ইয়াততো আৰু ভাল শিক্ষকৰ ওচৰলৈ যাব কেলৈ লাগে? পইচাটো কেলৈ খৰচ কৰিব লাগে? আপোনালোকৰ পইচাকেইটা এনেই পানীত কিয় পেলাব লাগে? ফিজিক্সৰ টিচাৰ 3জনে ফিজিক্স পঢ়োৱাৰ পিছত আকৌ ফিজিক্সৰ টিউশ্যন কৰিবলৈ যোৱাৰ প্ৰয়োজন নাই। আৰু অল আৰ কোৱালিফাইড হোৱা আপুনি এনেকৈ আঙুলি পোৱা মোৰ আপুনি চাব, বেল মাৰিব টিচাৰ যাব, বেল মাৰিব টিচাৰ ওলাই যাব। আমাৰ ইয়াত কলেজ ছিষ্টেম নচলে, স্কুল ছিষ্টেম নচলে। ইতিমধ্যে আমাৰ 71জন অভিভাৱকে ইয়াত স্বাক্ষৰ কৰিছে। আজি উপস্থিত হৈ তেওঁলোকৰ যি দায়িত্ব, এই দায়িত্বসমূহ অনুধাৱন বা উপলব্ধি কৰিবলৈকে সক্ষম হ'ল। আৰু তেওঁলোকেও আমি আশা ৰাখিছোঁ যৎপৰোনাস্তি শিক্ষাৰ উত্তৰণাদি কথা মানে আগভাগ নিশ্চয় এই সকলো অভিভাৱকে ল'ব।